নমস্কাৰ, পদ্ম হাজৰিকাৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ বৃহত্তৰ কিনাপথাৰ অঞ্চলত থকা কুন্দিকুত। কুন্দিকু হৈছে দেউৰী জনজাতিসকলৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠান। আমাৰ এইটোত মানে দেখিছেই আপোনালোকে ইয়াত দুটা ভাগ আছে আমাৰ। এইটো যিটো দৌল, এই দৌল ভাগ আমাৰ এইটো কুন্দিকু বুলি কোৱা হয়। আৰু যিটো তলৰ খাপ, এই তলৰ খাপটো আমি মিডিকু বুলি কোৱা হয়। বলি বিধান ক'ত হয় আপোনালোকৰ? বলি বিধান আমি এই তলৰ খাপটোত মিডিকুত হয়। তাত চাব পাৰিমনে? এইটো এতিয়া আমি খুলিব নোৱাৰিম, চাব নোৱাৰিব। এইটো আমাৰ যেতিয়া পূজা পাতল চলিব সেই সময়তহে আপোনালোকে চাব পাৰিব। তাত এই বলি বিধান কৰাৰ শাল আছে নেকি? হয়, আছে। তাতে শাল আছে ন? হয়। আৰু আপুনি কোনটো দেখুৱাব আমাক আজি? এইফালৰ এইটো উত্তৰ ফালৰ ঘৰটো, এইটো আমাৰ বৰ্তমান এইটো আমি মডিফাই কৰি আৰু সেই সিফালৰ সিটোলৈ আমি হস্তান্তৰ কৰিম বুলি ভাবিছোঁ। এইটো আমাৰ এইটো চাইকু বুলি কোৱা হয়। হয়। ইয়াতো আমাৰ অপায় অমংগল দূৰ হ'বৰ কাৰণে ইয়াতো বলি বিধান কৰা হয়। চাইকু ন? হয়, চাইকু। আৰু এই দক্ষিণ ফালৰ এইটো ঘৰ আছে, এইটো ঘৰ। এইটো ঘৰ আমি এইটো মামাকু বুলি কোৱা হয়। হয়। এই মামাকুটো আমাৰ বিপদ আপদ অপায় অমংগল দূৰ হ'বৰ কাৰণে ইয়াতো আমি বহুতো পূজা পাতল কৰা হয়। বলি বিধান এইটো প্ৰতিটোতে এই তিনিটা ঘৰতে হয়। তিনিটা ঘৰতে বলি বিধান হয়? হয়। সেই সিফালৰ ঘৰটোত আমাৰ মানে যিসকল আমাৰ কেতিয়াবা এইটো ভোগ চৰোৱা হয়, এইটো মানে ভিতৰত। হয়। এই ভিতৰত ভোগ চৰাবৰ কাৰণে আমাৰ নিৰ্দিষ্ট মানুহ নিযুক্তি দায়িত্ব দিয়া থাকে। এই হেৰিটোত মানে আমি ৰান্ধনি ঘৰ বুলি কোৱা হয় আকৌ এইটো। আৰু এইফালেতো অকণমান এই ঘৰটোৱে তালৈ যাব। এই যে ওপৰলৈ এইটো মেদাৰী বুলি কোৱা হয়। এই মেদাৰীত আমাৰ গোটেইখিনি কুন্দিকুৰ যিখিনি সামগ্ৰী বা আমাৰ পূজা পাতল বলি বিধানৰ এইটো বলি কটা দাকে ধৰি ভিতৰৰ সামগ্ৰী এইবিলাক আমাৰ এই মেদাৰীত ৰখা হয়। ওপৰত ৰাখে নেকি? এই ওপৰত ৰখা হয়। মন্দিৰৰ সম্পত্তি ওপৰত ৰাখে? হয়। ইয়ালৈ কেনেকৈ উঠা মেলা কৰে আপোনালোকে? এইটো উঠা মেলাৰ আমাৰ ব্যৱস্থা কৰা হৈছে। এইটো আছে, জখলা আছে। এই জখলা লগাই উঠি নমাই পেলাই আমি এই কাম কৰা হয়। ইয়াতে সকলোখিনি বস্তু আপোনালোকে ৰাখি থৈছে? হয়। এইটো ঘৰ আপুনি দেখিছে, এইটো আমাৰ ইয়াতে আমাৰ মন্দিৰৰ যিখিনি সামগ্ৰী গোটেই পাত পতোৱা বা গোটেই সামগ্ৰী ইয়াৰ পৰা যোগান ধৰা হয়। এই ঘৰটো সেৱাৰ বস্তুবিলাক প্ৰস্তুত কৰা হয়। এতিয়া যে মই এই তলফালে দেখিছোঁ, ইয়াৰ বিষয়ে কওকচোন। এইফালে এইটোত আমি প্ৰায়শ্চিত্ৰ কৰা হয়। হয়, প্ৰায়শ্চিত্ৰ। কাৰোবাৰ কোনোবা অপৰাধ কৰিছে বা কাৰোবাৰ গৰু মৰিছে বা হেৰি কৰিছে, এইবিলাকৰ প্ৰায়শ্চিত্তৰ এইবিলাকত কৰা হয়। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী বীৰধৰ দেউৰী। মই কিনাপথাৰ মাজৰ চাপৰি কুন্দিকুৰ বৰ্তমান বৰ পূজাৰীৰ দায়িত্বত আছোঁ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ যি কুন্দিকু, এই কুন্দিকুৰ বিষয়ে দৰ্শকসকলৰ বাবে অকণমান জনাওকচোন। কুন্দিকু আমাৰ দেউৰীসকলৰ ঐতিহ্য ধৰ্ম। এই ধৰ্মক লৈ, এই কুন্দিকুক লৈ দেউৰীসকল জীয়াই আছে।
আৰু এই কুণ্ডিৰ অৰ্থ হৈছে যিজন নেকি এই বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁ গৰাকী নিৰাকাৰ নিৰঞ্জন, তেওঁকেই দেউৰীসকলে প্ৰথমতে পূজা অৰ্চনা কৰি সেৱা সৎকাৰ কৰি সকলো অপায় অমংগলৰ পৰা বিপদ আপদৰ পৰা দূৰ হ'বৰ কাৰণে তেখেতক আৰাধনা কৰা হয়। ইয়াত কুণ্ডিকুত কোন কোন দেৱতাক সাধাৰণতে আপোনালোকে পূজা অৰ্চনা কৰে? এইটো প্ৰথমতে আমি নিৰাকাৰ নিৰঞ্জনক লৈ পেলাই পূজা অৰ্চনা কৰা হয়। তাৰপিছত যিটো আমি মিডিকু বুলি কয়, এই মিডিকুত আমি 5জন হেৰিক দিয়া হয়। 5জন দেৱতাক? 5জন দেৱতা। তেখেতলোকৰ নামবিলাক? এইটো নামবিলাক যথাক্ৰমে আমি প্ৰথমতে জপায়া কুণ্ডী বুলি কওঁ, তাৰপিছত আমি এইটো সীমা সীমেৰে কুণ্ডী বুলি কোৱা হয়, প্ৰকৃতি হেৰি। হয়। তাৰপিছত আমি এইটো জিতুশ্ৰী বুলি কোৱা হয়, হয়, নোমল কোঁৱৰ। আৰু হেৰি সূৰ্য দেৱতাক ছায়া কুণ্ডীক প্ৰাৰ্থনা কৰা হয়। হয়, এই 5জনক এইটো আমি মিডিকুট বলিবাহন বা পূজা অৰ্চনা তেখেতসকলক কৰা হয়। বলি হিচাপে আপোনালোকে কেনেকুৱা ধৰণৰ পক্ষীক আচলতে বলি বিধান কৰে, নে জন্তুকো দিয়া হয়, ছাগলী এনেকুৱা ধৰণৰ দিয়া হয়? আমি কি বস্তু আপোনালোকে আচলতে বলি বিধান কৰে? আমি এইটো ছাগলীকেই ধৰি, ছাগলীৰ পৰা ধৰি ছাগলী, হাঁহ কুকুৰা, পাৰ এইখিনিক দিয়া হয়। সাধাৰণতে বলি বিধান প্ৰক্ৰিয়া কোন কোন দিনত হয় আপোনালোকৰ এই কুণ্ডিকুত? কুণ্ডিকুত বলি বিধান প্ৰক্ৰিয়াটো আমাৰ বুধবাৰ আৰু দেওবাৰ দিনত হয়। বুধবাৰ আৰু দেওবাৰ? হয়। আশীৰ্বাদটো অকণমান কওকচোন। ঈশ্বৰ হে কুণ্ডি হাৰ কুণ্ডি অকম মই অক আৰে ননে সৃজন পালন নং নাই ইয়াদে পাতিৰেয়া বদে পাতিৰেয়া চাচি বুজি চাকা বুজি লেংনা ডিবু পুজি মকৰিব চাকৈ নৈ গাই গুড়ালিয়া কুণ্ডি নৌচালে চাদৈ আৰু লাদিনীয়া বাৰে কাইৰা লানিয়া গুজা হোৱা আবাৰ কাবা হীৰা অনেক চাকি নং চাকা নং জাগুদুব উচি হামায়া মানিমায়া মানুহ উচি আৰে বাৰে ব্ৰহ্ম চাবা ডেমো উচি হেচু নিমিয়া গুৰু নিমিয়া না হাৰ লাদিনীয়া বাৰে কাইৰা চাৰিগিৰা কানালা হাঙা লাংনা হাৰ অঞ্চলটো পাজা লেকুৰি লখৰে নো কাবা হীৰা উঠো পাটিংনা লাংনা হাই বাৰ নিয়া গুজা হ জিবালা জুবাৰ কাবা হীৰা চাকি নং জাগুদুবা চাকা নং জাগুদুবা হামায়া মানুনুমা নিমায়া মানুনুমা সন্দে নুমা ৰন্দে নুমা গুমক যি চাৰিবা দুচুগাৰিবা লুচুগাৰিবা উমচিং জুমচিং চাবা চুবিলে কিয়ানুমা সি মনে কৰোবা চুটুগাৰি ক'বালা জুনা আৰু নুনে দিনি চালে আউট কৰি দিবই মুচনা যেনেকৈ টিচিং কুচিং লাঙাকে বা কটেৰে টিচিং কুচিং না পাৰ হিয়া গুজা চালে অতৰাংনা লাংনা হাই ব্ৰহ্ম অশনি গ্ৰহ গতি নিদানুমালা জুনক আৰু নুনে খুই গৰিঙা লাংনা ইয়ে নিদানুমানা জিমুজি যেনেকৈ চেপে বা কটেৰে চেপে ৰাংনা লাংনা নিয়া গুজা হ আয়ো কিনা আয়লে যাই গুৰু কিনা গুৰুলে যাই ব্ৰহ্ম চাই চাকা অধহে অবহে কে যিবা বে যিবা লাজুকে ব্ৰহ্ম বাৰ কাবা হীৰা গাড়ী গুৰা খাকাবকে হানি বিঘিনি নে আছে বিপদ পল্লি আছে অপায় মঙ্গল ঘটাই আছে ধৰ্ম জাকুন্দি নুনে ৰাব ৰক্ষা নং না লাংনা সামাই সহ কাল মৃত্যু কৰবা লাজনক কোননে খন লাংনা কে যিব বে যিব ৰাজদণ্ড কুদি আছে নুনে ৰাব ৰক্ষা নং না লাংনা কিৰো যে লাকৰে বাৰ কাবা হীৰা নিয়াছা মচিয়া খংনা লাংনা বাৰে কাহিৰা না চাৰিগিৰা কানালা হাংনা লাংনা গুনা জুমে কুম শ্ৰম না লইডিং বটিয়াং না নৰ নাম জহৈছা দুকু জুমে উজা হাঙা লাঙা কিৰো যে জিবা কিংপু মনোভাবিং না গুনা জুকুৰি ধৰ্ম জাকুন্দি ননে সিদ্ধিপ্ৰ। আমিন চন্দ্ৰ দেউৰী ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আপুনি কুণ্ডিকুৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে। হয়। প্ৰধান সম্পাদক হিচাপে বহুদিন কাৰ্যকাল আপুনি চম্ভালিছে। বৰ্তমান কাৰ্যকৰী সভাপতি হিচাপে আছে। হয়, আপুনি আগৰ পৰা সক্ৰিয় এক ভূমিকা লৈ আহিছে অনুষ্ঠানভাগ আগবাঢ়ি যোৱাত বা উত্তৰণত আপুনি এক আগভাগ লৈ আহিছে। কেনেকুৱা এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে কুণ্ডিকুৱে গোটেই দেউৰী সমাজখন একলগ কৰি ৰখাত? কুণ্ডিকুৰ ইমান শক্তি, মানে সমাজত যদি কিবা বিশৃংখলা হয়, যদি কোনোবা এজন ব্যক্তিৰ যদি কিবা বিজ্ঞানৰ যদি অভাৱ হয়, যদি নৈতিকতাৰ অভাৱ হয়, যদি এক মিনিট যদি তেখেত যদি ভগৱানক কোনোবা যদি স্মৰণ কৰে, তেখেত এটা মানে সুস্থ এটা জ্ঞানৰ এটা ভাণ্ডাৰ, যিটো মানে ভুলৰ যিটো মানে পৰিণতি, ভুলৰ পৰা আঁতৰাই মানে সৎ পথলৈ অনাৰ যিটো শক্তি, আৰু কুণ্ডিকুৱে মানে সেইটো সদায় আগবঢ়ায়। এই ক্ষেত্ৰত মই আপুনি প্ৰশ্নৰ যিটো প্ৰশ্ন যিটো ক'লে, বিশেষকৈ আমাৰ বৰপূজাৰীজন সম্পূৰ্ণ জড়িত আছে। যে আমি ভাবিলোঁ যে আমাৰ ককা দেউতাহঁতে যিখিনি পাৰ হৈ গ'ল, তেওঁলোকতো আমি ঘূৰাই নিব নোৱাৰোঁ। আমি উঠি অহা প্ৰজন্মক, বিশেষকৈ উঠি অহা প্ৰজন্মক আমি আমাৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে, আমাৰ জাতি ৰক্ষা কৰিবৰ কাৰণে, কুণ্ডিকুৰ প্ৰতি ভক্তি কৰিবৰ কাৰণে যিটো এনভাইৰনমেণ্ট, যিটো পৰিৱেশ,
সেই পৰিৱেশ আনিবলৈ প্ৰথমতে এই কুন্দিকুৰ বাউণ্ডাৰী আমি ঠিক কৰি ল'লোঁ। ভৱিষ্যত আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ কুন্দিকুক লৈ পেলাই আপুনি কি কৰিম বুলি ভাবিছে নতুনকৈ? আপুনি কি যিহেতু কাৰ্যকৰী সভাপতি হৈ আছে, হয়, আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈছে? আমাৰ পৰিকল্পনা বুলি ক'লেতো আমাৰ বহুতখিনি এই পৰিকল্পনা আছে। হয়, আজি স্বাধীনতা 70 বছৰ ওপৰত আজি আমাৰ কুন্দিকুৰ যিমান উন্নয়ন হ'ব লাগিছিলে আজিলৈকে হোৱা নাই, নিশ্চয় দেখিছে। তাৰ কাৰণে আমি নিশ্চয় ক'ৰবাত কিবা এটা আহোঁ আছে বুলি ভাবোঁ। হয়, গতিকে এই ক্ষেত্ৰত আমি যোগৰ আহ্বান, আজি যোগৰ বিজ্ঞানৰ যুগ, এই যোগৰ আহ্বানত আমি আচলতে যিমানখিনি খোজ আমি উন্নতি হ'ব লাগিছে হোৱা নাই। তাৰ কাৰণে তাৰ যিটো প্ৰচেষ্টা, তাৰ যিটো আশা, যদি কুন্দিকুকে যদি শক্তি দিয়ে, যদি ভগৱান যদি কুন্দিক মামাই যদি আশীৰ্বাদ দিয়ে, নিশ্চয় ইয়াতকৈ আকৌ মানে অকল আমাৰ এই কুন্দিকুৰ বাউণ্ডাৰী নহয়, গোটেই সমাজ ব্যৱস্থাটোৱে, মই এই ক্ষেত্ৰত আপোনাৰ মই সমগ্ৰ দেউৰী জাতিক মই কোৱা নাই, অসমৰ মই অসমৰ সদায়তো ধুবুৰী এই 4 মাইল ভিতৰত যিসকল আমাৰ দেউ জনগোষ্ঠীয়ে হওক, যি আমাৰ বিভিন্ন জনগোষ্ঠীয়ে হওক, আমাৰ যিটো আমাৰ অসম এখন সভ্য সমাজ, অসম এখন কৃষিভূমি প্ৰধান সমাজ, অসমৰ সমাজ যথেষ্ট জ্ঞানী গুণী, আৰু বিশেষকৈ আমাৰ দেউৰী জনগোষ্ঠী আপুনি নাযায় যথেষ্ট ভদ্ৰ, যথেষ্ট সৰল। সেই ক্ষেত্ৰত আমি আশা কুন্দিকুৰ মানে বিশ্বাস কৰোঁ যাতে আমি যোগৰ সাধনাৰ লগত পৃথিৱীত ধৰক বিশ্বৰ মানে দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। হয়, কুন্দিকুৰ যিখিনি পৰম্পৰা সকলোৱে জানক, দেউৰী সমাজ একত্ৰিত হৈ থাকক। আপুনি ইমানখিনি কথা আমাক জনালে, মই আপোনাক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰভাত দেউৰী, মই এজন শিক্ষক আৰু মোৰ ঘৰ আপুনি ৰঙতি হায়াৰ ছেকেণ্ডেৰীত কৰি আছে, মই শিক্ষক হিচাপে বুৰঞ্জী বিভাগৰ বিষয় শিক্ষক। আমাৰ দেউৰী জাতি যিটো ধৰ্ম পালন কৰি আছে, আচলতে আমাৰ ধৰ্মটো কুন্দি ধৰ্ম বুলি কোৱা হয়। এই ধৰ্মটোৰ এটা অতি প্ৰাচীন কালৰ পৰা চলি অহা এটা মানে অতি মৌলিকতাপূৰ্ণ এটা ধৰ্ম। বিশেষকৈ মই নিজে কুন্দি ধৰ্মৰ অন্তৰ্গত যদিও এই ধৰ্মৰ আচল যিটো গুণাৰ্থ, সেই গুণাৰ্থবিলাক বিশ্লেষণ কৰাত অত্যন্ত কষ্টকৰ। কাৰণ এই ধৰ্মক লৈ আমাৰ দেউৰী সম্প্ৰদায় কিমান যুগৰ পৰা চলি আছে সেইটোতো কোৱা যথেষ্ট টান। এইটো গৱেষণাৰ প্ৰয়োজন আছে, নৃতাত্ত্বিক প্ৰত্নতাত্ত্বিক গৱেষণাৰ প্ৰয়োজন আছে। যাই কি নহওক, আমাৰ দেউৰী জাতি যি ধৰ্ম পালন কৰি আছে, এই ধৰ্মই আমাৰ সমাজখনক একত্ৰিত কৰাত যথেষ্ট মুখ্য ভূমিকা পালন কৰিছোঁ বুলি মই ভাবোঁ। আৰু এই ধৰ্মটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমাৰ আগৰ যিকেইজন আমাৰ ধৰ্মৰ গুৰিয়াল আছিল, তেখেতসকলে হয়তো প্ৰকৃতিৰ ৰাজ্যত থাকি তেওঁলোকে জানিতে অজানিতে কিছুমান তেওঁলোকে সামাজিক যিবিলাক ধৰ্মীয় কৰ্মকাণ্ড সম্পন্ন কৰি আহিছে। এতিয়া নতুন প্ৰজন্মক মই আহ্বান জনাওঁ যে আমাৰ ধৰ্মত প্ৰচলন থকা, অতীজৰ পৰা প্ৰচলন থকা যিবিলাক ৰীতি নীতি, সেইবিলাক বিকাশ কৰিবৰ কাৰণে আমি আচলতে অলপমান তৎপৰ হ'ব লাগিব। আৰু তাৰ কাৰণে আমি বাস্তৱমুখী কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমি ফাৰ্ষ্ট টাইম প্ৰথমতে আমি আমাৰ দেউৰী ধৰ্মৰ, কুন্দি ধৰ্মৰ অন্তৰ্গত লোকসকল একত্ৰিত হৈ আমি এটা গৱেষণামূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ ওপৰত আমি আলোচনা, বিভিন্ন ধৰণৰ বাস্তৱমুখী আলোচনা আমি গ্ৰহণ কৰিব লাগিব। আমি নথৈ আনন্দিত হৈছোঁ যে অতীজৰ পৰাই আমাৰ এই যিটো ধৰ্মৰ ৰীতি নীতি, যিবিলাক কাষ্টমেণ্টছ ৰাইটছ আছে, ৰিচুৱেলছ আছে, সেইবিলাক অতি সযতনেৰে আমাৰ পূৰ্বপুৰুষসকলে যে আজিৰ আধুনিক যুগলৈ যে তেওঁলোকে বৰ আদৰেৰে অনাত তেওঁলোকে যে মুখ্য ভূমিকা পালন কৰিলে, সেইকাৰণে আমাৰ সেই অতীজৰ পৰা ধৰি বৰ্তমানলৈকে যিবিলাক দায়িত্ব বহন কৰি আছে, এই ধৰ্মটো চলাই আছে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্ম অৰ্থাৎ আমাৰ সমাজত থকা যিকেইজন ব্যক্তি, অকল আমাৰ সমাজৰ কথাই মই ক'ব বিচৰা নাই। ধৰ্ম বুলি ক'লে আচলতে ই এটা মানৱ শৃংখল, অৰ্থাৎ মানৱ জাতিয়ে কেনেকৈ সুসভ্যভাৱে জীয়াই থাকিব পাৰে, সেইটো এটা আচলতে মানে ইয়াত এই ধৰ্মবিলাকত সেইবিলাক ৰীতি নীতিবিলাক আচলতে প্ৰচলন থাকে। আৰু ক'বলৈ গ'লে এইবিলাক কিছুমান
পৌৰাণিকো হ'ব পাৰে, কিন্তু তাত কিছুমান বৈজ্ঞানিক দৃষ্টিভংগী বিভিন্ন সকাম নিকামবিলাকত দেখিবলৈ পোৱা যায়। যেনে আমাৰ সমাজত বহুতো ধৰ্মীয় কৰ্মকাণ্ড আছে, আমাৰ মন্দিৰত হয়, ঘৰমূলি হয়, তেনেকৈ আমাৰ বিহু উৎসৱ আছে। বিহু উৎসৱৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া হয়তো এতিয়ালৈকে তাৰ যিটো আচল ৰহস্য, সেই ৰহস্য আজিলৈকে উদ্ঘাটন হোৱা নাই। কাৰণ বহাগৰ প্ৰথম বুধবাৰৰ দিনাখন আমাৰ মন্দিৰত অৰ্থাৎ কুন্দিকোট তাত মানে উদ্বোধন কৰা হয়। তাত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে, সেইবিলাক বিশ্লেষণৰ যোগেদি আমি জানিব পাৰিম। আৰু আমি আচৰিত হৈছোঁ যে এই ধৰ্ম কেনেধৰণৰ ধৰ্ম, ইয়াৰ গুৰুত্ব কি, ই জনমানুহক বা মানৱ জাতিক কেনেধৰণে পৰিচালিত কৰে বা আমাৰ ৰাইজে কেনেধৰণে পৰিচালিত কৰি আহিছে, সেইটো আমি পৰ্যবেক্ষণ কৰিব লাগিব। আৰু ভৱিষ্যতে আমি আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্মই এই ধৰ্মটোৰ স্বীকৃতিৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিব। ধন্যবাদ। লক্ষ্য দা, আপোনাক কুন্দিকোৰ বিষয়ে অকণমান কৈ অনুষ্ঠানটোৰ সামৰণি মাৰিবলৈ মোৰ ফালৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ। ঠিক আছে। কুন্দিকোৰ হৈছে দেউৰী জনগোষ্ঠীৰ জীৱনৰ মূল আধাৰস্বৰূপ। এই কুন্দিকোৰ জৰিয়তে দেউৰী সমাজত বিভিন্ন ধৰণৰ সংস্কৃতিয়ে হওক, ভাষাই হওক, আৰু আমাৰ সমাজ ব্যৱস্থাৰ যিবিলাক ৰীতি নীতিয়ে হওক, সকলোৱে কুন্দিকোৰ পৰাই উদ্ভৱ হৈছে। আৰু এই কুন্দিকোৰ বা কুন্দি ধৰ্ম, কুন্দিকোৰ উন্নয়ন আৰু সমৃদ্ধি আৰু প্ৰচাৰ প্ৰকাশৰ বাবে নৱপ্ৰজন্মই বিশেষভাৱে দায়িত্ব পালন কৰিব লাগিব। আমি এই ধৰ্মৰ বাণীক সমাজক জনাব লাগিব। আমাৰ নতুন প্ৰজন্ম এই ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰিব লাগিব আৰু তেওঁলোক ওলাই আহিব লাগিব। তেতিয়াহে এই বিশেষ বৈশিষ্ট্যপূৰ্ণ কুন্দি ধৰ্মক আমি জীয়াই ৰাখিব পাৰিম। উন্নয়নৰ কাৰণে আমাৰ কুন্দিকোৰ পৰিচালনা সমিতিসমূহে যিটো দায়িত্ব পালন কৰিছে, সেই দায়িত্ব পালন কৰোঁতে আমাৰ নতুন চামে তাত যদি সহযোগ কৰে, তেনেহ'লে কুন্দি ধৰ্ম বা কুন্দিকোৰবোৰ নিশ্চয় এটা ভাল এটা জাকত জিলিকা হ'ব বুলি মই ভাবোঁ। আৰু এইটোৱে মোৰ আশা। আৰু নতুন প্ৰজন্ম যথেষ্ট সচেতন বুলি মই ভাবোঁ। আৰু নতুন প্ৰজন্মই এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আহ্বান জনাই মোৰ ফালৰ পৰা চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ লক্ষ্য দা, আপোনাৰ এই বক্তব্যৰে আজি আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।